বিশ্ববিদ্যালয় ডিপু চৌহদত সম্পন্ন 3 সংখ্যক বৰ্ষৰ নৱাগত আদৰণি সভা সমগ্ৰ কাৰ্বি আংলং জিলাটো ঠাই ঠাই বিশ্ব খনিকৰৰ পূজাৰ প্ৰস্তুতি চূড়ান্ত মোবাইলেৰে যুৱতীৰ দুৰ্বাৰ প্ৰেমৰ পৰিণতিত ধৰ্ষণৰ বলি চিকিৎসাধীন খেৰণী চিকিৎসালয়ত নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো মই সঞ্চয়িতা তেৰণ পিয়ে এতিয়া আহিছো প্ৰথমটো খবৰলে অসম বিশ্ববিদ্যালয় ডিপু চৌহদৰ ছাত্ৰ একতা সভাৰ উদ্যোগত জয়সিং দলৈ প্ৰেক্ষাগৃহত আজি বিশ্ববিদ্যালয়ৰ 3 সংখ্যক বৰ্ষৰ নৱাগত আদৰণি সভা অনুষ্ঠিত হয় বিশ্ববিদ্যালয়ৰ উপসভাপতি ৰিমি ৰংপিপিৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত পৰিষদৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য জগত সিং ইংটি আৰু টাউন আৰু কাউন্ট্ৰি প্লেনিং বিভাগৰ কাৰ্যবাহী সদস্য ৰতন তেৰণে ক্ৰমে মুখ্য অতিথি আৰু সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে ছাত্ৰ ছাত্ৰীসকলে পঢ়ি থকা দিনতে সময়ৰ মূল্য বুজি সময়মতে অধ্যয়ন কৰি অনাগত ভৱিষ্যতৰ বাবে নিজকে সাজু কৰিব লাগে ছাত্ৰ ছাত্ৰীসকলে নিজৰ পঢ়া শুনা কাৰ্যৰ লগতে প্ৰকৃতি তথা সুন্দৰ আৰু স্বাস্থ্যকৰ পৰিৱেশ গঢ়াৰ প্ৰতি সজাগ দৃষ্টি ৰাখি গছ পুলি ৰোপণৰ অভ্যাস কৰিব লাগে বুলি কয় কাৰ্যবাহী সদস্য ৰতন তেৰণে আমি সকলোৱে ষ্টুডেণ্ট আৰু আমি ষ্টুডেণ্ট হিচাপে আমি আমাৰ সমাজৰ প্ৰতি আমাৰ দেশৰ প্ৰতি সভাত মুখ্য অতিথি হিচাপে যোগদান কৰা কাৰ্যবাহী সদস্য জগত সিং ইটিয়েও নপুৰণি সকলো ছাত্ৰ ছাত্ৰীসকলক অধ্যয়নৰ প্ৰতি সজাগ হোৱাৰ বাবে অনুপ্ৰেৰণামূলক ভাষণ দিয়ে Automotive used to say that Automotive is commitment for all of development of Kazama. They used to say. But as you're facing the problem, what the problem you're facing and if you can. ভাষণত তেওঁ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য হিচাপে কিছুমান কাম কৰিবলৈ অপৰাগত প্ৰদৰ্শন কৰি কয় যে লেকচাৰ হয় বিজেপিৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্যগৰাকীয়ে মনে বিচৰা ধৰণে কিছুমান কাৰ্য কৰিব নোৱাৰা বাবে মনৰ অদমনীয় অভিমান এনেদৰে প্ৰকাশ পালে তেওঁৰ ভাষণত উল্লেখ্য এখন সভাতে মাটিপুঙৰ ৰংমাৰজঙৰ অতি দৰিদ্ৰ পৰিয়ালৰ সিং তেৰণ আৰু ৰবিকা তিমুংপিৰ 3.5 বছৰীয়া শিশু পুত্ৰ আংঠিক তেৰণৰ চকু চিকিৎসাত অৰ্থ সাহায্যৰ বাবে বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বৰঙণিৰ বাকচত উপস্থিত অতিথিসকলৰ পৰা গায়পতিকৈ বৰঙণি তোলা হয় কেমেৰা পাৰ্সন ষ্টেফান তেৰণৰ হৈতে ৰাতিছ ৰংফাৰৰ ৰিপৰ্ট কাট নিউজ বিশ্ব খনিকৰ তথা বিশ্বকৰ্মা পূজাৰ বাবে সমগ্ৰ কাৰ্বি আংলঙৰ ঠাই ঠাই ইতিমধ্যে প্ৰস্তুতি চূড়ান্ত হৈ উঠিছে পূজা অৰ্চনাৰ বাবে খনিকৰ শেষ ৰং দিয়াৰ পিছত মৃন্ময় মূৰ্তিবোৰ চৰকাৰী বা ব্যক্তিগত ব্যৱসায় প্ৰতিষ্ঠান অথবা ব্যক্তিগত বাসগৃহলৈ ইতিমধ্যে অনা হৈছে সন্ধিয়া বিশ্ব খনিকৰৰ মৃন্ময় মূৰ্তিক স্থাপনো কৰা হৈছে পুৱাৰে পৰা নিজৰ নিজৰ নিৰ্দিষ্ট সময়সূচী অনুসৰি পূজা অৰ্চনা চলিব দিনটোৰ বাবে হয় ঋতুৰাণী শৰতৰ বাৰ্তালৈ আন বছৰৰ দৰে এইবাৰো বিশ্ব খনিকৰ আহিল পৃথিৱীলৈ এই মুহূৰ্তলৈকে পুৱা ভাগত কিছু হেমেকা নিয়ৰৰ আভাস হ'ব লাগিছিল যদিও তেনে আভাস এতিয়ালৈকে পৰিলক্ষিত হোৱা নাই যি নহওক বিশ্ব খনিকৰৰ পূজা বুলি পুৱাৰে পৰা বিশ্বকৰ্মা দেৱতাৰ বন্দনা চলিব বাদ্য আৰু শংখ বাজিব বিশ্ব খনিকৰৰ পূজা কেৱল পূজাথলীতেই নহয় বজাৰৰ দোকানে দোকানে লাগিছে পূজা অৱশ্যে দোকানসমূহত পূজা ভাৱটো যোৱা 4-5 দিন আগৰে পৰা লাগি আছে দোকানৰ ভিন্ন ৰঙে ফুলৰ মালা বিশ্ব খনিকৰৰ ডিঙিত আৰু পূজাথলীত শুৱনি কৰিছে ইতিমধ্যে মটৰৰ গেৰেজ লোহাৰ সামগ্ৰী নিৰ্মাণ কৰা আৰু বিক্ৰী কৰা প্ৰতিষ্ঠানসমূহৰ লগতে গড় কাপ্তানি জনস্বাস্থ্য কাৰিকৰী স্বাস্থ্য সেৱা কাৰ্বি পৰিষদৰ গেৰেজ আৰক্ষীৰ ছাউনি আদি বিভিন্ন চৰকাৰী বিভাগতো বিশ্ব খনিকৰ দেৱতাজনলৈ পূজা অৰ্চনা কৰি বছৰটোলৈকে আশীৰ্বাদ বিচাৰিব অগণন ভক্তসকলে পশ্চিম কাৰ্বি আংলঙৰ খেৰণীত সংজ্ঞাহীন অৱস্থাত উদ্ধাৰ ডিমা হাছৰ যুৱতী সংজ্ঞাহীন অৱস্থাত উদ্ধাৰ হোৱা যুৱতীগৰাকী চিকিৎসাধীন হৈ আছে খেৰণীৰ চিকিৎসালয়ত
ডিমা হাছাও জিলাৰ দয়ামুখ থানাৰ অন্তৰ্গত বড় ৱাংলিছ গাঁৱৰ যুৱতী খেৰণীৰ হোটেলত এইদৰে সংজ্ঞাহীন অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই নাৰী তথা যুৱতী নাৰীৰ জীৱন যে একেবাৰে সুৰক্ষিত নহয় তাক পৰিলক্ষিত হৈছে। নাৰী নিৰ্যাতনৰ প্ৰতিৰোধ তথা নাৰী সুৰক্ষাৰ বাবে চৰকাৰৰ লগতে বিভিন্ন দল সংগঠনে অনেক কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। কিন্তু কিমান সুৰক্ষিত নাৰী সমাজ? নাই, নাৰী সমাজ এতিয়াও সুৰক্ষিত হোৱা নাই। হয়, নিজৰ অসাৱধানাৰ কাৰণে হওক বা পৰিস্থিতি সাপেক্ষে দুষ্ট চক্ৰৰ বলি হোৱা বুলিয়ে হওক নাৰী নিৰ্যাতন, নাৰী ধৰ্ষণৰ দৰে জঘন্য কাণ্ড প্ৰতিদিনে কৰবাত নহয় কৰবাত এখন মুলুকত ঘটিয়ে আছে। যোৱা 14 ছেপ্টেম্বৰত তেনে এক জঘন্য কাণ্ডই সংঘটিত হল খেৰণী থানাৰ অন্তৰ্গত খেৰণী চাৰিআলিত। ঘটনাৰ বিৱৰণী মতে অচিনাক্ত যুৱকৰ সৈতে ডিমা হাছাওৰ যুৱতীগৰাকীৰ মোবাইল যোগে লিপ্ত হৈছিল দুৰ্বাৰ প্ৰেমত। এই দুৰ্বাৰ প্ৰেমে হয়তো টানি আনিছিল যুৱতীগৰাকীক খেৰণীলৈ, কিন্তু প্ৰেমিকজনে প্ৰতাৰণা কৰিলে যুৱতীক। প্ৰেমৰ দুৰ্বাৰ আকৰ্ষণত দৌৰি অহা যুৱতীগৰাকীয়ে ধৰ্ষণৰহে বলি হল প্ৰতাৰক প্ৰেমিকৰ। যুৱতীগৰাকীৰ পিতৃ বীৰেন্দ্ৰ চৌহানে সাংবাদিকক জানিবলৈ দিয়া মতে, सर हम क्या बोलेगा, उसको तो उसमें एक तो साठ है, एक तो मेखला है, वो बेहोश है, उसको मुख से गंध आता है। हम लोग तो आँख से नहीं देखा कि क्या हुआ नहीं हुआ, लड़की तो अभी बेहोश है। रेप केस हो सकता है सर। এটা অচিনাকি মোবাইল নম্বৰৰ পৰা বিভিন্ন সময়ত যুৱতীগৰাকীৰ মোবাইলত ফোন কল আহি থাকে। যোৱা 13 ছেপ্টেম্বৰত সন্ধিয়া হঠাতে ঘৰৰ পৰা নোহোৱা হয় যুৱতীগৰাকী। বহু বিচাৰ খোচাৰ কৰিও ওচৰে পাজৰে ক'তো বিচাৰি নোপোৱাত যুৱতীগৰাকীৰ পিতৃয়ে ডিমা হাছাওৰ দয়াংমুখৰ থানাত এজাহাৰ দাখিল কৰে। ফোন কলেৰে প্ৰেম নিবেদন কৰা প্ৰতাৰক প্ৰেমিকজন অৰ্থাৎ অচিনাক্ত ফোন নম্বৰৰ গৰাকীক বিচাৰিবলৈ চেষ্টা কৰি আছে। যদিও এই প্ৰতিবেদন যুগুতাই থকা মুহূৰ্তলৈকে আৰক্ষীয়ে সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাই। খেৰণীৰ পৰা বীৰেন ইংঘেৰ ৰিপৰ্ট, কাট নিউজ। পশ্চিম কাৰ্বি আংলঙত দিনক দিনে বৃদ্ধি পাইছে কাঠৰ চোৰাং কাৰ্য। দিনে নিশাই অবৈধ কাঠ চোৰৰ প্ৰকোপ বৃদ্ধি পোৱাৰ ঘটনা চাই বন বিষয়া তথা কৰ্মীসকলে সষ্টম হৈ দায়িত্ব পালন কৰি থকাৰ ফলত শুকুৰবাৰে পুৱতি নিশা কাৰ্বি লাংপি নৈৰ বুকুৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় মূল্যৱান কাঠ। কাঠসমূহ লাংপিৰ বুকুৰে বাহিৰলৈ নিৰাপদ স্থানলৈ স্থানান্তৰ কৰি নিয়াৰ অভিসন্ধি কৰিছিল কাঠ চুৰিৰ দলে। কিন্তু বন বিষয়া তথা বন কৰ্মীয়ে গৈ পোৱাৰ আগতে কাঠ চুৰিৰ দল পলাই পত্ৰং দিয়াত দলটোৰ এজনকো কৰায়ত্ব কৰিবলৈ সক্ষম নহল বুলি কাট নিউজৰ সাংবাদিকক জানিব দিয়ে বন বিষয়াই। উল্লেখ্য, নগাঁও জিলাৰ সীমান্তৱৰ্তী এলেকাত থকা কামপুৰ, শিঙিমাৰী, কচুৱা আৰু ৰাজাগাঁও বনাঞ্চল এলেকাত গছ-গছনি একেবাৰে কমি আহিল, যাৰ ফলত কাঠ চুৰি তথা কাঠৰ চোৰাং ব্যৱসায়ত লিপ্ত অসাধু চক্ৰৰ লুলুপ দৃষ্টি বৈঠালাংচ, ডংকা মুকাম, ঔগুৰি, খেৰণী বনাঞ্চলসমূহলৈ। গোটেই ৰাতি নদীত যিটো দি আছিলোঁ, তেতিয়া স্মাগলাৰবিলাকে কাঠ আনি তেতিয়া আমি কাঠ ধৰিলোঁ। সিহঁতে স্মাগলাৰবিলাক জাপ মাৰি পলাই গ'ল। আমি কাঠ জব্দ কৰিছোঁ। এতিয়া কাঠটো আমি পৈঠালাংচ বিলত লৈ আছোঁ। ইফালে বন বিভাগত সীমিত সংখ্যক বন কৰ্মী। এই সীমিত সংখ্যক বন কৰ্মীৰে বিশাল অসাধু চক্ৰক প্ৰতিহত কৰি কাৰ্যটো বৰ সহজ কাৰ্য নহয়। আৰু এইদৰে অসাধু চক্ৰৰ দ্বাৰা মূল্যৱান কাঠসমূহ বাহিৰলৈ সৰবৰাহ হৈ থাকিলে এইসমূহ বনাঞ্চলৰ পৰা মূল্যৱান কাঠসমূহ যে এদিন একেবাৰে নাইকিয়া হ'ব, এয়া ধুৰু। এই খবৰ সম্প্ৰচাৰ হোৱাৰ পিছত কাৰ্বি স্বায়ত্তশাসিত পৰিষদ চৰকাৰে এই সন্দৰ্ভত উপযুক্ত আৰু জৰুৰী পদক্ষেপ ল'বনে? বুকাজানৰ পৰা জাছন ইংঘেৰ ৰিপৰ্ট, কাট নিউজ। পৰৱৰ্তী অংশৰ যোৱাৰ আগত লৈছো চমু বাণিজ্যিক বিৰতি। और अभी एक और भूकंप 7.4 की तीव्रता का। अरे बाप रे, एया तेंते बहुत बेया होल, बहुत बेसी जान माলৰ লোকচান হল সাগে। এই মাত্ৰ আমি নতুন ঘৰ বনোৱাৰ কথা ভাবিছিলো, এতিয়াতো বল ভয় লগা হৈছে। মইতো নতুন ঘৰ বনাই আছো, মই কিন্তু এই ক্ষেত্ৰত পুৰা নিশ্চিন্ত হৈ আছো, কিয়নো মই নিজৰ ঘৰৰ নিৰ্মাণত লগাই আছো এক্সট্ৰা আটাইতকৈ মজবুত আৰু আটাইতকৈ শক্তিশালী টাটা টিস্কনৰ SD ৰিভাৰ। টাটা টিস্কন SD ৰিভাৰ উচ্চ প্ৰযুক্তিৰ ফেক্টৰীসমূহত উচ্চ নিৰীক্ষণতে বনোৱা হয়। হেয়েটো টাটা টিস্কন ৰিভাৰে বনোৱা হয় এক্সট্ৰা সেফ।
Motors. All types of hero bikes and scooty as well as self-service, accessories and spare parts are available here. For any purpose, you can contact Kunal Kumar Gupta 9678498550, Manadas 9085973443, Ranjit Singh 9613731109, and also HDFC Finance available here. For finance, contact 9613731109. Assamese Motors, Rongkhalan, opposite of DIG Bungalow, Karbi Anglong Difu, Manta Road 782460. Blossom Beauty Clinic and Training Center. Facilities available: list of haircut, hair treatment, hair oiling, henna, straightening, hair perming, full body spa, coloring, waxing, manicure and pedicure, party makeup. List of facial: signature galvanic facial, signature Hourglass facial, gold, pearl, diamond facial, fruits facial, cleanup, normal facial, and bleach. Blossom Beauty Clinic and Training Center, KST Road near Automotive Outlet, Difu, Karbi Anglong. Banalata Chaudhary Deka 9435539500. Automotive Outlet opposite LDRB, Difu, Karbi Anglong, Assam. 10% off in every kitchen and dining items like Hawkins, Flux, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Assamese Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে। নিত্য প্ৰয়োজনীয় বিবিধ ৰস, ফলৰ ৰস বজাৰৰ দোকানে পাব। বিশুদ্ধ খোৱা পানী, আমৰ ৰস, কমলাৰ ৰস, সৰিয়হৰ তেল, হালধিৰ গুড়ি, আমলখিৰ আচাৰ, চিত্ৰনলা, গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব। শনিবাৰ বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে। ৰাজ্যে নখ জোকাৰিলে নৈ বয়। ডেৰা আৰলোকৰ ৰাজ্যে চৰকাৰলৈ বাট চাই ভাগৰি অৱশেষত নিজে পথ নিৰ্মাণৰ কামত জঁপিয়াই পৰিল। পুৰুষ মহিলা সকলোৱে নামি পৰিল। কোনোৱে যদি মাটি খান্দিছে, কোনোৱে শিলগুটি কঢ়িয়াইছে, আৰু কোনোৱে যদি মাটি কঢ়িয়াইছে, কোনোৱে টুকুৰিত মাটি আনি পেলাইছে পথত। মুঠতে ব্যস্ততা, অন্তহীন ব্যস্ততা আৰু পৰিষদ চৰকাৰে বছৰি কৰি অহা চৰম বঞ্চনাৰ প্ৰত্যুত্তৰ দিছে এইদৰে ডেৰা আৰলোকৰ কয়াই। চাওক এই প্ৰতিবেদন। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ গঠন হোৱা আজি ৬৬ বছৰ পূৰ্ণ হ'ল। কিন্তু ডেৰা আৰলোকৰ ৰাইজে নিজৰ গাঁৱলৈ বুলি এই সুদীৰ্ঘ বছৰত এবাৰৰ বাবেও ভাল এটা ৰাস্তাৰে যাতায়াত কৰিবলৈ সৌভাগ্য হোৱা নাই। তাহানি মানধাতা যুগৰ দৰে অটব্য অৰণ্য, লুংলুঙীয়া আৰু ভগ্ন পথেৰে যাতায়াত কৰি আহিছে এই অঞ্চলৰ ৰাইজে। অৱশ্যে যোৱা কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত কাৰ্যবাহী সদস্য মঙ্গল সিং টিমুঙৰ পৃষ্ঠপোষকতাত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ পৰা পাহাৰ কাটি পথ সাজি দিলে, যাৰ ফলত গয়া ৰাইজে খোজকাঢ়ে যাওঁতে জোক মহ দাহৰ কামোৰণিৰ পৰা মুক্তি পালে। যদিও বাৰিষাত দাঁতি কাষৰীয়া পাহাৰ এলেকাৰ পৰা নিগৰি অহা ঢল বা নিজৰা পানীৰ বাবে পথ ঠায়ে ঠায়ে ভাগি ছিগি যাতায়াতৰ যোগ্য নোহোৱা হ'ল। ভগা ছিগা পথ পুনৰ নিৰ্মাণৰ বাবে পৰিষদ চৰকাৰক ৰাইজে বহুবাৰ অনুনয় বিনয় কৰা হ'ল, কিন্তু মুঠেই কৰ্ণপাত নকৰাত ৰাইজে নিজে উঠি পৰি লাগিল। ৰাইজে নিজে কঢ়িয়াইছে শিলগুটি, বালি, মাটি আৰু ভগা অংশত পূৰ্ণ কৰাৰ প্ৰয়াস কৰিছে।
Yorat supak pen ke klem yula soki sing men yogi men ya fansi ni tum ceter pen king room men ni tum ke klem lo ko pliarat hamra rat supak si klem lo pini ke কামৰ মাজতে ৰাইজে জিৰণি লৈ হেপাহৰ এসাজ ভাত খাইছে আটাই মিলি জুলি মেৰামতিৰ কাম আজি সম্পূৰ্ণ হৈ নুঠিলে পুনৰ এদিন কৰিব দেৰা আৰলোকৰ ৰাইজে আমাৰ খেৰণী সাংবাদিকৰ আগত অভিযোগ কৰি কয় যে অঞ্চলটোৰ উন্নতিৰ কথা গৈ ভোট আদায় কৰি শাসনৰ বাগজৰি হাতত তুলি লোৱা সাহকীয় দলসমূহক কিমান আৰু আশা পালি ৰৈ থাকিম হয় হেহে সাহক গোষ্ঠীৰ বঞ্চনাৰ প্ৰত্যুত্তৰ তেওঁলোকে এইদৰে দিবলৈ বাধ্য খেৰণীৰ পৰা বিৰেন ইনহিৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং জিলা মহিলা সমিতিৰ সভাকক্ষত 15 সেপ্টেম্বৰত অনুষ্ঠিত হয় আৱাসিকৰ 3 সংখ্যক বৰ্ষৰ নৱাগত আদৰণি সভা বিয়লি 4 বজাৰ পৰা অনুষ্ঠিত নৱাগত আদৰণিৰ উপলক্ষে অনুষ্ঠিত সভাখন অসম বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ডক্টৰ এ.আই. সেনে উন্মোচন কৰে আদৰণি অনুষ্ঠানৰ উপলক্ষে অনুষ্ঠিত সভাৰ মাজে মাজে আৱাসিকসকলৰ ভিন্ন নৃত্যগীত অনুষ্ঠান পৰিবেশন কৰি সভাত উপস্থিত আটাইকে আপ্লুত কৰে সভাত দূৰ দূৰণিৰ পৰা আহি মহিলা সমিতিৰ আৱাসত থাকি বিশ্ববিদ্যালয় মহাবিদ্যালয় আদিত শিক্ষা গ্ৰহণ কৰিবলৈ অহা নৱাগত ছাত্ৰীসকলে নিজৰ পৰিচয় দিওঁতে দিয়া চমু ভাষণসমূহত শিক্ষাৰ মহান উদ্দেশ্য আৰু লক্ষ্য পূৰণৰ বাবে এই মহিলা আৱাসত থাকিবলৈ অহা বুলি ব্যক্ত কৰে সন্ধিয়া নৱাগত আৰু পুৰণি ছাত্ৰীসকলে মিলি বাৰে ৰহণীয়া নৃত্যানুষ্ঠান কাৰ্যসূচী অনুষ্ঠিত কৰে ৰাতি শ্ৰংফৰ ৰিপৰ্ট কাট নিউজ দেশৰ লগতে কাৰ্বি আংলঙৰ বুকাজান চহৰতো বিশ্বকৰ্মা পূজাৰ বাবে সাজু হৈ উঠিছে দোকানে দোকানে ভৰি পৰিছে ভিন্নৰঙী ফুলৰ মালা আৰু ভিন্নৰঙী পোহৰৰ বাতি আৰু সাজু হৈ উঠিছে বিশ্বকৰ্মাৰ প্ৰতিমূৰ্তি দোকানে দোকানে ভৰি পৰিছে ভিন্নৰঙী ফুলৰ মালা আৰু ভিন্নৰঙী পোহৰৰ বাতি আৰু সাজু হৈ উঠিছে বিশ্বকৰ্মাৰ প্ৰতিমূৰ্তি এই বেলি এদিনৰ বাবে পূজ্য হৈ উঠিব খাৰি খাৰি এই মনমোহক মৃন্ময় মূৰ্তিসমূহ বিশ্ব খনিকৰ তথা বিশ্বকৰ্মা পূজাৰ বাবে লোহাৰ ফেব্ৰিকৰ দোকানৰ পৰা মটৰ গেৰেজসমূহ আদি ব্যক্তিগত প্ৰতিষ্ঠানৰ পৰা CCI ASEB ট্ৰাকৰ স্বাধিকাৰী ড্ৰাইভাৰ এছ'চিয়েশ্যন আৰু ব্যক্তিগত ঘৰলৈ সাজু হৈছে বিশ্ব খনিকৰক বছৰটোৰ বাবে পূজা অৰ্চনা কৰিবলৈ পূজা আনন্দ আৰু পবিত্ৰতাৰ প্ৰতীক কিন্তু আনন্দ কৰিবলৈ গৈ পূজাৰ নামত যেন একাংশই সুৰাপান কৰি পূজাৰ পৰিৱেশ নষ্ট নকৰে তাৰ বাবে আৰক্ষী প্ৰশাসন সষ্টম হোৱাৰ লগতে ৰাইজ নিজেও সচেতন আৰু সমাজৰ শান্তি বাতাবৰণ অটুট ৰখাৰ প্ৰতি দায়বদ্ধ হোৱা প্ৰয়োজনীয়তা আছে বুকাজানৰ পৰা আনন্তেৰাম কাট নিউজ ইয়াৰ লগে লগে অসমীয়া প্ৰাইম টাইমৰ পৰা মই সঞ্চয়তাই বিদায় লৈছো ধন্যবাদ